ঈশ্বৰ কাহত জানা নাই মোৰ ঘটনাটো ঈশ্বৰকে চব জানা পাইছোঁ মই কত কষ্টত মানে ঈশ্বৰকে মোক বাঁচি আনছে কাহো নাজানো কিন্তু ঈশ্বৰে চব হিচাপ কৰি ৰাখি দিছে মোৰ ফাৰ্ষ্ট प्रेज़ द लॉर्ड। परमेश्वर की स्तुति हो। सबसे पहले मैं इस वीडियो को देखने वाले सब लोगों को मेरे मन से धन्यवाद देते हैं। इस वीडियो से मैं आप लोगों को दिखाना चाहता हूँ कि एक औरत जिसने 3 साल ब्लीडिंग हो रहा था, डॉक्टर कोबिराज उसके पास भी गई, इधर उधर भागी, फिर भी चंगाई नहीं मिला। बाद में खसीकतरा प्रश्न सेंटर में किसी ने बता के उसको लेके आया और यहाँ 21 दिन उपवास बैठकर प्रार्थना किया, फास्टिंग रहा, प्रेयर सेंटर के लोगों में भी प्रार्थना किया। 21 दिन उपवास ख़त्म होने से पहले उसका बीमार जो ब्लीडिंग हो रहा था वो रुक गई और चंगाई हो गई। आमीन। परमेश्वर दयालु है, कृपालु है, इसलिए आइए हम इसकी गवाही को हम देखेंगे इस वीडियो से। उनका नाम है बसंती मुर्मू, विलेज हेनोविल सालाकाती। বাসন্তী মুর্মু কি হয়েছিল আপনি? মোৰ বাধক বেমাৰ হৈছিল বাধক বেমাৰ বাধক বেমাৰ হৈছিল 3 বছৰ হৈছিল 3 বছৰ 3 বছৰ ডক্টৰ কোবিৰাজ হৈছিল না? ডক্টৰত গৈছিল কোবিৰাজত গৈছিল এটা ডক্টৰত হোৱা নাই কোবিৰাজ কাছে হোৱা নাই এতে চেণ্টাৰত আহিয়া মানে অলপ মানে বৰ্তমান চেছে হ'ল এই বেমাৰটো মানে এলা মিডিয়ামে আহিল আর কি এতিয়া কি ফাস্টিং লৈ আছে? ফাস্টিং লৈছোঁ 21 দিন আছিল ঈশ্বৰে আশীৰ্বাদ ধন্য পাইছোঁ বহুত দিন মানে কিবা 21 দিন মানে ফাস্টিং লৈছে আৰু বহুত মানে মই প্ৰাৰ্থনা কৰি ঈশ্বৰে বিশ্বাস মোৰ আছিল কাৰণে মানে এতিয়া ভালে হ'ল আৰু ডক্টৰৰ ক'ত গৈছিল? বঙাইগাঁও গৈছিল আৰু কোকৰাঝাৰে গৈছিল আৰু কিবা কোকৰাজ কাছে গৈছিল একদম গেলেমপুৰতে গৈছিল গেলেমপুৰ গৈছিল তাতে 11,000 টকা খৰচ হ'ল আৰু কোকৰাঝাৰত খৰচ হ'ল সব মিলিয়া মানে হিচাপ কৰি আছে 20,000 টকা গেল 20,000 মানে শেষে হ'ল। এতিয়া ঈশ্বৰে আপোনাক এই বাচিছে গ্ৰহণ কৰিলোঁ তাৰপৰা মানে আগত হিন্দু আছিল নেকি? এতিয়া খ্ৰীষ্টান হ'ল? মোৰ মা বাবা মানে আগতে খ্ৰীষ্টান হ'ল মই পাছত বেমাৰ কাৰণে মই ইয়াতে আহি খ্ৰীষ্টান হ'ল এলে এটা মানে বাপ্তিস্মা লৈছোঁ বাপ্তিস্মা পিছতে মানে মোৰ বেমাৰটো চব প্রাইজ দ্য লর্ড। বহুত ভালে পাইছোঁ আৰু গাঁওটো ক'ত আছিল? হিনুবিল আৰু হেৰি চালাকাটি না? পোষ্ট অফিচ চালাকাটি, থানা চালাকাটি, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। ইয়াতে কেতিয়া আহিছে আপুনি? এই মাছটো মানে কি মাছ আছিল পাহৰি গৈছে এনে বেমাৰী আছিল তো 1 মাহ মান হ'ল নেকি ইয়াত? ইয়াত 1 মাহ থাকে বেছি হ'ল না? বেছি হ'ল 3 মাস হৈছে 3 মাস হৈছে আচ্ছা ইয়াত মানে 3 মাস হ'ল এটা মানে বেমাৰটো মানে মিডিয়ামে হ'ল আর কি বহুত কষ্ট আছিল একেবারে যি জায়গাত মই বহি থাকিম অতে পৰা উঠিবাৰে পৰা নাই ৰক্তই বিছনাতে থাকে মানে উঠিবাৰে পৰা নাই ইমান কষ্ট আছিল আৰু বহুত দিন মানে 10 দিন 15 দিন বিছনাতে আছিল খালি ৰক্ত কৰি আছিল ইমান কষ্ট পাইছিল এতিয়া মানে ভালে হ'ল এতিয়া মিডিয়ামে আহিল ঈশ্বৰৰ ধন্যবাদ। ঠিক আছে মোৰ বিশ্বাস হ'ল এইটাই কাৰণে আৰু এলাও মানে ফাস্টিং লৈ আছে এলাও মানে ঈশ্বৰৰ বিশ্বাস আছে মোৰ এইটাই কাৰণে ভালে হ'ল আৰু কি এইটাই কাৰণে মই কখনো বাটাই বহুত কান্দি থাকে ঈশ্বৰে কিবা কৰিলে মোৰ গ্ৰহণ কৰিছোঁ বহুত মায়া দিছে বহুত বিপদ মোৰ দিছে আর কি ঈশ্বৰ কাহত জানা নাই মোৰ ঘটনাটো ঈশ্বৰকে চব জানা পাইছোঁ মই কত কষ্টত মানে ঈশ্বৰকে মোক বাঁচি আনছে কাহো নাজানো কিন্তু ঈশ্বৰে চব হিচাপ কৰি ৰাখি দিছে মোৰ ফাস্টিংটো কিন্তু ৰবিবাৰ দিন আগত পৰা মই ফাস্টিংটো ৰাখি আহিছিল 2 বছৰ মানে আগত থাকে মানে মই ফাস্টিংটো লৈছে ৰবিবাৰ দিন ফাস্টিং লৈছে এই ডিচেম্বৰ আহিলে মানে 3 বছৰ পৰা রবিবার দিন ফাস্টিংটো হ'ব ইমান দিন থাকে মানে হিন্দু থাকা পর্যন্ত মানে মই ফাস্টিংটো কৰি আছে ঈশ্বৰে হিন্দু থাকা টাইমত পৰা
মই কৰি আছোঁ ফাষ্টিংটো আচ্ছা ৰবিবাৰে আচ্ছা ইমান দিন থাকে আগৰ পৰাই আপুনি খ্ৰীষ্টানটো বিশ্বাস কৰি আছিল না? আচ্ছা আচ্ছা হিন্দু থাকে হিন্দু থকা টাইমত পৰা মানে খ্ৰীষ্টান ল'বাহে পোৱা নাই ঈশ্বৰকে মানে মই লগ পাইছিল আৰু কি যখন মানে মোক কৈ দিছে ইটো কিনিবি কিন্তু মোৰ তোৰ মা বাবাকে কিবা খ্ৰীষ্টান হবার কয় দিবি ভাল হ'ব 3 দিন ভিতরে প্রমাণ পাব তুমি এটাই কারণে মই মানে মোক মা বাবা কয় দিছো খ্ৰীষ্টান হোক বাবা 3 দিন ভিতরে মই প্রমাণ পাইছো তখন মানে মই জামাই ঘৰত লৈ গেলে মানে বেমাৰত বিছনাতে থাকে কুবৰাজ ধৰিলে বহুত মানে আৰু সিরিয়াসে হৈ থাকে আর ঘৰত আহিলে মোর মা বাবা ঘৰত আহিলে মোর বেমাৰটো শেষ হৈ যায় এইরকম মানে কষ্ট হৈ আছিল এইটাই কারণে মোর মা বাবাই কই দিছে নালাগে ওতে যাবা নালাগে এইখন নাদিম আৰু নাযাবি এইটাই কথা কই দিছে এইটাই কারণে মই এইখন নাযাব আৰু মোর মা বাবা ঘৰতে থাকিম যেটা মানে মা বাবা মোর কারণে কুলাব এইটো খাই মই থাকিম আর কি আপনি আপনার হেৰি হাজবেন্ড আছে না আছে পুরা আছে এই বাচ্চা আছে নাকি না বাচ্চা নাই একটাও নাই আর ওই শিল্পাঙ্গুড়ি আছিল মোর বিয়াটো মানে শিল্পাঙ্গুড়ি মোর বেমার শিল্পাঙ্গুড়ি বহুত আছিল মোর মা বাবা মায়া হল তখন মানে ওতে পৰা মোক লৈ আনছে মোর মা ঘৰতে মা ঘৰত আনিয়া মোর স্বামীও মানে ওতে আহিল আহিয়া মোর মা বাবাকে মানে মাটি কিনি দিছে তখন ওতে ঘর বান্ধাই দিছে বেমাৰটো 3 বছৰ মান হৈছিল না 3 বছৰ হৈছিল 3 বছৰ আগত 3 বছৰ আগতে মানে হৈছিল ঠিক আছে বহুত আছিল ইমান কষ্ট আছিল আৰু হ'ব